কোৱাচোন আমি যে হেদিনা যে প্লেনেটৰ কথা শিকিছিলো প্লেনেট আমাৰ কেটা আছে ইউনিভাৰ্সত এস্ট্ৰোলজিত প্লেনেট কেটা আছে 9 প্লেনেট আৰু ৰাশি কেটা আছে 12 আছে তুমি প্লেনেটৰ কথা শিকিবলৈ বিচাৰা নেকি হা ও মা মইতো ডাঙৰ হলে এস্ট্ৰোলজাৰ হ'ব পাৰিম ন পাৰিবা এটো মোক এস্ট্ৰোলজি শিকাবা নে প্লিজ এস্ট্ৰোলজি এতিয়াই এস্ট্ৰোলজি শিকিবা পাৰিবা শিকিব পাৰিম তুমি তো only 6 years old পাৰিবা পাৰিবা ঠিক আছে এস্ট্ৰোলজি শিকিবলৈ হলে তুমি প্ৰথমতে প্লেনেটৰ কথা শিকিব লাগিব ওকে ইউনিভাৰ্সত নৰমালি প্লেনেটৰ নামবিলাক তোমাক বেলেগ বেলেগকে ক'ব কিন্তু এস্ট্ৰোলজিত আমাৰ প্লেনেটৰ নামবিলাক অকনমান আমি বেলেগকে কম ঠিক আছে এটা এস্ট্ৰোলজিৰ আমি যদি প্লেনেটৰ নাম ক'বলৈ যাও তেতিয়াহলে আমাৰ প্লেনেট আছে 9 প্লেনেট 9টা প্লেনেট আছে 9 প্লেনেটৰ নাম কিটা মই কৈ দিও তুমি শুনি যাবা আৰু তুমি মোৰ লগে লগে কবা ঠিক আছে সূৰ্য চন্দ্ৰ মঙ্গল বুধ বৃহস্পতি শুক্ৰ শনি ৰাহু আৰু কেতু এতিয়া এই 9 প্লেনেটৰ পিছত মেইন বস্তু আমি জানিবলগীয়া 9 প্লেনেটটো হৈছে মেইন এই 9 প্লেনেট জনাৰ পিছত আমি জানিব লাগিব 12 ৰাশিৰ কথা 12 ৰাশি কি হেতু মই তোমাক কৈ দিও আৰু ৰাশি বিলাকত তোমাৰ সব ৰাশিতে এটা সিম্বল আছে ৰাশি বিলাক মই কৈ দিও ঠিক আছে মই অসমীয়াতে কম নেম বিলাক পিছত আমি ইংলিশ নেম বিলাক শিকিম ঠিক আছে মেষ ৰাশি বৃষ ৰাশি মিথুন ৰাশি কৰ্কট ৰাশি সিংহ ৰাশি কন্যা ৰাশি তুলা ৰাশি বৃশ্চিক ৰাশি ধনু ৰাশি মকৰ ৰাশি কুম্ভ ৰাশি আৰু মীন ৰাশি এই হৈছে 12টা ৰাশি 12টা ৰাশি 12টা ৰাশিৰ ভিতৰত তোমাৰ ৰাশি কোনটো তোমাৰ নেম ৰাশি কোনটো আছিল নেম ৰাশি তোমাৰ নামটো বৈভৱী নামটো তোমাৰ নেম ৰাশিটো কি আছিল বৃষ ৰাশি আৰু তোমাৰ যেটো বৰ্ণ ৰাশি জন্ম ৰাশিটো কি আছিল কন্যা ৰাশি আৰু মোৰ ৰাশিটো কি আছিল মিথুন ৰাশি দেদী ৰাশিটো কি আছিল মীন ৰাশি এতিয়া এই ৰাশি বিলাক আৰু এই প্লেনেট বিলাক ৰাশি বিলাক 12 যে ৰাশি আছে 12 ৰাশি মানে 12 আমি হাউস বুলি ধৰিব লাগিব 12টা হাউস হে যে চক্ৰটো থাকে যে 4 স্কয়াৰ টাইপৰ যে এটা মই যে লিখি থাকো দেখা নহয় কুস্তি বনাই থাকোতে হে স্কয়াৰ টাইপও আমি বনাব পাৰো ৰাউন্ডও বনাব পাৰো ৰাউন্ড বনালে অকনমান শিকিবলে টান হ'ব সেইকাৰণে আমি স্কয়াৰ বনাই লওঁ যিবিলাকে নতুন শিকে এটো স্কয়াৰ বনাই লওঁ আমি তাত আমি গুটে ৰাশি বিলাক 12 ৰাশি 12টা ঘৰ বনাই পেলাই তাত বহাই দিও নাম বিলাক সেই গুটে হাউস বিলাকত কেটা হাউস থাকিব 12 হাউস এটা স্কয়াৰত 12 হাউস থাকিব সেই 12 হাউসত 12টা ৰাশি লিখা থাকিব সেই ৰাশি বিলাকতে বিভিন্ন মানে বেলেগ বেলেগ প্লেনেট যেতিয়া বেলেগ বেলেগ মানুহ বৰ্ণ হ'ব তেতিয়া তাতে বহিব আৰু বহি পেলাই কি কৰিব প্লেনেট বিলাকে বহি পেলাই কি কৰিব মানুহৰ লাকটো ডিসাইড কৰিব কৰ্মা ডিসাইড কৰিব ডেষ্টিনি ডিসাইড কৰিব সেই মানুহজনে কি কৰিব ডাঙৰ হৈ কি বনিব টিচাৰ বনিবনে পাইলট বনিবনে নে তোমাৰ সেলসম্যান বনিবনে এনিমেল লাভাৰ বনিবনে মোটিভেশনাল স্পিকাৰ বনিবনে ফটোগ্ৰাফাৰ হ'বনে হে মানুহজনে ডাঙৰ হলে কি কাম কৰিব আৰু কি কামৰ পৰা মানি ইনকাম কৰিব সব আমি কৰ পৰা গম পাও প্লেনেটৰ আৰু ৰাশি প্লেনেট কোড বহে কোন ৰাশিত কোনটো প্লেনেট বহিলে তাৰ পৰা আমাৰ লাইফটো ডিসাইড হয় এটা ইয়াৰ পিছত তুমি 12 ৰাশি তো গম পাই গলা
ন 12 ৰাশিটো খালি তুমি মনত ৰাখিব লাগিব মেষ ৰাশি বৃষ ৰাশি মিথুন ৰাশি কৰ্কট ৰাশি সিংহ তোমাৰ মনত ৰাখিব লাগিব গুটে কেটা তাৰ পিছত 9 প্লেনেটটো মনতে আছে হয় নে নহয় 9 প্লেনেট বিলাক আমি ইংলিছত ক'ব পাৰো সূৰ্য গ্ৰহটোক কয় সান চন্দ্ৰ গ্ৰহটোক কয় মুন তাৰ পিছত তোমাৰ আৰু মঙ্গল গ্ৰহটোক কয় মাৰ্চ বুধ গ্ৰহটোক কয় মাৰ্কিউৰি বৃহস্পতি গ্ৰহটোক কয় জুপিটাৰ শুক্ৰ গ্ৰহটোক কয় ভেনাছ শনি গ্ৰহটোক কয় স্যাটাৰ্ণ গতিকে এই গুটে প্লেনেট বিলাক আমি ইংলিছতো নাম বিলাক মনত ৰাখিব লাগিব অসমীয়াটো নাম বিলাক মনত ৰাখিব লাগিব আৰু হিন্দীটো নাম বিলাক আমি মনত ৰাখিব লাগিব হিন্দী বিলাক হিন্দীত তোমাৰ সূৰ্য গ্ৰহটোক কয় সূৰ্য গ্ৰহ চন্দ্ৰ গ্ৰহ মঙ্গল গ্ৰহ বুধ গ্ৰহ গুৰু গ্ৰহ মানে বৃহস্পতি গ্ৰহ শুক্ৰ গ্ৰহ শনি গ্ৰহ ৰাহু গ্ৰহ কেতু গ্ৰহ এইবিলাক যিবিলাক সিম্বল আছে প্লেনেট বিলাক দেখিবলৈ কেনেকুৱা হয় মই তোমাক দেখুৱাম আৰু সব প্লেনেটৰে কালাৰ বিলাকো মই তোমাক কম ঠিক আছে আৰু ৰাহু আৰু কেতু কি বস্তু হেতু জানি লোৱা ৰাহু হৈছে মানে এটা স্নেক হিচাপে আমি ভাবিব পাৰো ৰাহু আৰু কেতু তুমি যে অলপ আগত বনালা স্নেকটো লৈ আনাচোন স্নেকটো ক'ত আছে লৈ আনা লৈ আনা বহি লোৱা ধৰি লোৱা এইটো স্নেকটোৰ এইটো ইয়াতে আমি ৰাহু কেতুটো চাই লম ৰাহু মানে হৈছে স্নেকৰ মাথাটো আৰু কেতু মানে হৈছে স্নেকৰ নেগুৰডাল নেজডাল গম পাইছানে ৰাহুৰ মাথাটো থাকে গাটো নাথাকে আৰু কেতুৰ নেগুৰডাল থাকে মাথাটো নাথাকে মানে গাটো থাকে মাথাটো নাথাকে কেতু হৈছে হেডলেস গম পাইছানে আৰু ৰাহু হৈছে বডিলেস মানে বডি নাইকিয়া বুজিছা সেইকাৰণে ৰাহুৱে বেছিকে ব্ৰেইনত ইম্পেক্ট কৰে ব্ৰেইনত মানুহৰ ব্ৰেইনত বেছিকে ইম্পেক্ট পেলায় ৰাহু গ্ৰহই গম পাইছা নাই আৰু কেতু গ্ৰহই ব্ৰেইনত নহয় বডিত বেছিকে ইম্পেক্ট পেলায় এতিয়া কোনোবা যদি মানুহৰ যদি বেমাৰ হয় কেতু প্লেনেটৰ কাৰণে যদি বেমাৰ হয় তেতিয়া হলে সেই মানুহটো বেছি বেয়া অৱস্থা হ'ব বডিটো বেছি বেয়া অৱস্থা হ'ব আৰু যদি ৰাহু গ্ৰহৰ কাৰণে যদি বেমাৰ হয় তেতিয়া হলে ব্ৰেইনটোৰ প্ৰবলেম বেছি হ'ব ব্ৰেইনত বেয়া অৱস্থা হ'ব বডিত অকনমান কম বেয়া অৱস্থা হ'ব বহুত ধুনিয়া হৈছে ক্লে ওয়ার্ক ঠিক আছে এতিয়া আহা আমাৰ এস্ট্ৰোলজি আজি লেসনটো ইয়াতে শেষ কৰিম আমি আহাচোন এস্ট্ৰোলজি লেসনটো আমি শেষ কৰিম ইয়াতে এস্ট্ৰোলজি লেসনটো শেষ কৰোতে আমি এটা কৃষ্ণায় বাসুদেৱায়টো গাই পেলাই শেষ কৰিম ঠিক আছে আজি আমি তেতিয়া হলে এস্ট্ৰোলজিৰ লেসন শেষ কৰিলো আমাৰ এয়া 6 ইয়াৰ্ছৰ বৈভৱী তাই এস্ট্ৰোলজি শিকিবলৈ বিচাৰে তাই বোলে এস্ট্ৰোলজাৰো হ'ব পাৰে ডাঙৰ হলে এতিয়া আমি এস্ট্ৰোলজি লেসনটো শেষ কৰিম এটা নমৰ কিবা এটা বস্তু গাম আৰু শ্লোক হ'ব পাৰে মন্ত্ৰ হ'ব পাৰে কিবা এটা আমি গাম ঠিক আছে এতিয়া গোৱা কৃষ্ণায় বাসুদেৱায় হৰয়ে পৰমাত্মনে প্ৰণতঃ ক্লেশনাশায় গোবিন্দায় নমো নমঃ কৃষ্ণায় বাসুদেৱায় হরয়ে परमात्मने प्रणतः क्लेशनाशाय गोविन्दाय नमो नमः कृष्णाय वासुदेवाय हरये परमात्मने प्रणतः क्लेशनाशाय गोविन्दाय नमो नमः कृष्णाय वासुदेवाय हरये परमात्मने प्रणतः क्लेशनाशाय गोविन्दाय नमो नमः कृष्णाय वासुदेवाय हरये परमात्मने प्रणतः क्लेशनाशाय गोविन्दाय नमो नमः धन्यवाद धन्यवाद